নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক প্ৰীতি নিশা চেনেললৈ স্বাগতম। আজি মই তোমালোকলৈ লৈ আনিছোঁ এইচএছ ফাৰ্ষ্ট ইয়াৰৰ এডভান্স আছামিজৰ প্ৰহ্লাদ চৰিত্ৰ নামৰ পাঠটি বা কবিতাটি। এই কবিতাটিৰ লেখক হেম সৰস্বতী। আমি হেম সৰস্বতীৰ বিষয়ে সবিশেষ কুৱেশ্যন আকাৰে মই তোমালোকলৈ ভিডিঅ' আগবঢ়াই দিম। তথাপি থুলমূলকৈ মই কৈ ল'ব খুজিছোঁ, প্ৰাক শংকৰী যুগৰ এগৰাকী শ্ৰেষ্ঠ কবি হেম সৰস্বতী। এইজনা কবিয়ে কমতাধিপতি দুৰ্লভ নাৰায়ণৰ ৰাজ্যত সম্ভৱতঃ তেওঁৰ পৃষ্ঠপোষকতা লাভ কৰি প্ৰহ্লাদ চৰিত্ৰ আৰু হৰগৌৰী সংবাদ কাব্যগ্ৰন্থ ৰচনা কৰে। হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত্ৰ অসমীয়া সাহিত্যৰ প্ৰথম লিখনি কাব্য নিদৰ্শন। এইখিনিতে চোৱা, হেম সৰস্বতীৰ প্ৰথম লিখিত কাব্য নিদৰ্শনখনৰ নাম কি আমি জানিব লাগিব, প্ৰহ্লাদ চৰিত্ৰ। ঠিক আছে, এইখিনিকে মই থুলমূলকৈ হেম সৰস্বতী দেৱৰ বিষয়ে কৈ লৈছোঁ। এতিয়া আমি আৰম্ভ কৰোঁ। প্ৰথম যিটো পাঠ, সেই পাঠটিয়ে হৈছে আমাৰ ঐচ্ছিক অসমীয়াৰ এডভান্স আছামিজৰ প্ৰহ্লাদ চৰিত্ৰ। এতিয়া আমি চাওঁ আহা প্ৰহ্লাদ চৰিত্ৰৰ বিষয়ে। আমি প্ৰহ্লাদ চৰিত্ৰৰ বিষয়ে সকলোৱে জানো, হয়নে? প্ৰহ্লাদ আছিলে কি? হৰি ভক্ত, হয়নে নহয়? আৰু অসুৰ বংশত তেওঁ জন্মগ্ৰহণ কৰিছিলে। হিৰণ্যকশিপুৰৰ পুত্ৰ আছিলে প্ৰহ্লাদ। আৰু হিৰণ্যকশিপুৰ পিতৃ হিৰণ্যকশিপুৱে কেনেদৰে প্ৰহ্লাদক ভগৱানৰ মোহৰ পৰা হৰিৰ পৰা মুক্ত কৰিবলৈ কেনেধৰণে শাস্তি বিহিছিলে, সেইসমূহ ইয়াত বৰ্ণনা আমি দেখিবলৈ পাম। এতিয়া আমি চাওঁ আহা। হেন শুনি প্ৰহ্লাদে সুমৰে হৰি হৰি, মাধৱক গালি ময়ো পাৰোঁ কেনে কৰি। পিতৃ হিৰণ্যকশিপুৱে হৰি বা বিষ্ণুৰ বিষয়ে বিভিন্ন ধৰণৰ গালি গালাজ পাৰিছিলে, হয়নে? তেওঁ যিহেতু অসুৰ, গতিকে ভগৱানক ভাল নাপাইছিলে। কিন্তু প্ৰহ্লাদে কিন্তু ভগৱানৰ সকলো সময়তে নাম গুণ কৰি আছিলে, হয়নে? যেতিয়া প্ৰহ্লাদৰ দেউতাক হিৰণ্যকশিপুৱে হৰিৰ বিষয়ে বেয়াকৈ কৈছিলে, তেতিয়া প্ৰহ্লাদে কৈছে যে হেৰৌ, মই প্ৰহ্লাদক কেনেদৰে মাধৱক মানে ভগৱানক, কৃষ্ণক আন এটা নাম হ'ল মাধৱ, কৈছে মই মাধৱক কেনেদৰে গালি কৰোঁ? হৰি হৰি, মই মাধৱক কেতিয়াও গালি পাৰিব নোৱাৰোঁ। এইটো কথা কোনে কৈছে? প্ৰহ্লাদে কৈছে। মাধৱেহে পিতা মাতা, মাধৱেহে প্ৰাণ, মাধৱত পৰে কোন বন্ধু আছে আন। কৈছে মাধৱেই মোৰ মা দেউতা, মাধৱেই মোৰ প্ৰাণ। নিজৰ প্ৰাণতকৈ কোনো মানুহে কাকো ভাল নাপায়। নিজৰ প্ৰাণটো সকলোৱে ভাল পায়, নিজক সকলোৱে ভাল পায়, হয়নে? কিন্তু প্ৰহ্লাদে কৈছে মোৰ প্ৰাণেই হ'ল মাধৱ, মানে শ্ৰীকৃষ্ণ বা বিষ্ণু, হৰি, হয়নে? তেওঁৱেই মোৰ প্ৰাণ, তেওঁৱেই মোৰ পিতা মাতা আৰু তেওঁৱেই মোৰ বন্ধু। তেওঁতকৈ মোৰ কোনো বন্ধু নাই। যত দেখা বাপ জল থল গিৰিবন, গজভুজ সবাতো আচন্ত নাৰায়ণ। চোৱা জল থল পৰ্বত পাহাৰ সকলোতে চোৱা, গছ বন হাতী গৰু সকলো জীৱ জন্তু মানুহ সকলোতেই কিন্তু কি আছে বুলি কৈছে? নাৰায়ণ আছে, ভগৱান আছে। ভগৱান নথকা জেগা ক'তো নাই। তুমি আমি আদি কৰি তিনিও জগত, সবাতে আচন্ত হৰি নুহিকে কেৱত। তেওঁ কৈছে তুমি মই আমি সকলো তিনিখন জগতৰে, স্বৰ্গ মৰ্ত্য পাতাল সকলোকে কি কৰি ধৰি আছে বুলি কৈছে? সকলোতে বেকত হৈ আছে, সকলোতে ভগৱানে বিৰাজ কৰি আছে। হিৰণ্যকশিপু বোলে সোণৰে বৰ্বৰ, পুনৰপি নিন্দালহু তুহুৰো উত্তৰ। আৰু হিৰণ্যকশিপু প্ৰহ্লাদৰ দেউতাক, অসুৰৰ ৰজা, হয়নে? অসুৰ বংশ। তেওঁ কৈছে হে বৰ্বৰ, হয় মূৰ্খ, প্ৰহ্লাদক গালি পাৰিছে। তোৰ ভগৱানক মই পুনৰ নিন্দা কৰিলোঁ, মই পুনৰ গালি পাৰিছোঁ। ক'ত ভগৱান আছে, ক'ত হৰি আছে, হয়নে? এনেকৈ হিৰণ্যকশিপুৱে প্ৰহ্লাদক গালি পাৰিছে। মোক ভগৱানৰ নাম নকবি, মোক হৰিৰ নাম গুণ ইয়াত নাগাবি বুলি প্ৰহ্লাদক দেউতাকে গালি পাৰিছে। বোল যে সবাৰো গাঁৱে আছে দামোদৰ, সবলোকে নোহে কিয় এক সময়। যদি হিৰণ্যকশিপুৱে প্ৰহ্লাদক কৈছে তোৰ যদি ভগৱান, যে বোলহে সবাৰো আছে গাঁৱে আছে দামোদৰ, দামোদৰ মানে কৃষ্ণক কৈছে যে যদি ভগৱান সকলোতেই আছে, কৃষ্ণ যদি সকলোতেই আছে, তেনেহ'লে সকলো লোক সমান কিয় নহয়?
পৃথিৱীত সকলো মানুহ সমান হ'ব লাগিছিল, ভগৱানে সকলোকে সমানে চাব লাগিছিল, সমানে বস্তু দিব লাগিছিল, সমানে দুখ হ'ব লাগিছিল, সমানে সুখ হ'ব লাগিছিল, হয়নে? এনেদৰে যুক্তি দৰ্শাইছে প্ৰহ্লাদক যে ভগৱান নাই, ময়ে ৰজা, ময়ে অসুৰ বংশই শ্ৰেষ্ঠ, ভগৱান বা বিষ্ণু হৰি ইয়াত কোনো নাই। আকৌ কৈছে কেহু সুখী কেহু দুখী বহুত অন্তৰ, কেহু কাক বাৱে কেহু হ'বই নকৰ। কৈছে যে কিছুমান মানুহ সুখী, কিছুমান মানুহ দুখী, কিছুমানৰ আছে কিছুমানৰ নাই। কিয়? যদি ভগৱান আছেই, সকলোতেই ভগৱান আছে, চবৰে সুখ হ'ব লাগিছিল, কিয় কিছুমানৰ থাকে কিছুমানৰ নাই, হয়নে? কেহু হস্তি সন্দে চৰিত শংখ তুলি শুৱে, কেহু জনে কিয় তৃণকো নাপায়। কিছু লোকে শংখৰ দৰে ভৰিৰ ওপৰত ভৰি তুলি হাতীৰ দৰে শুব পাৰে, মানে ধনী হয় বহুত, কিছুমান মানুহ বহুত সুখত আছে, হয়নে? ভৰিৰ ওপৰত ভৰি তুলি হাতীৰ দৰে গজৰ দৰে আৰামত থাকিছে। আৰু কিছু লোকে বন এডালো নাপায়, মাটি অকণো নাই থাকিবলৈ, খোজনীয়া মগনীয়া ঘূৰি ফুৰিছে। কিয় কাৰণে? যদি ভগৱান হৰি আছিলেই তোমাৰ, সেই ভগৱানে কিয় চোৱা নাই এই মানুহবিলাকক? কিছুমানৰ যে একেবাৰে শংখৰ দৰে ভৰিৰ ওপৰত ভৰি তুলি আছে, হয়নে? শংখৰ দৰে। আৰু কিছুমানে যে তৃণ এডালো পোৱা নাই। কিয়? যদি হৰি সকলোতে বিৰাজমান হৈ আছে, তেনেহ'লে সকলো মানুহ সমান হ'ব লাগিছিল, সকলোৰে দুখ একে হ'ব লাগিছিল, সকলোৰে সুখ একে হ'ব লাগিছিল, সকলোৰে সা সম্পত্তি সমান সম্পত্তি হ'ব লাগিছিল, হয়নে? এনেদৰে যুক্তি দেখাইছে। কোনে দেখাইছে বাৰু? হিৰণ্যকশিপুৱে প্ৰহ্লাদক কৈছে, তোমাৰ হৰি যে তুমি পৃথিৱীত আছ, মোক নক'বা, হৰি নাই, ভগৱান নাই। আকৌ কৈছে শুনা, কেহুজনে ভুঞ্জে ঘোল, কেহুজনে ভুঞ্জে ক্ষীৰ, কেহুজনে শ্ৰীমন্ত, কেহু শুৱে চোৰ। কৈছে কিছুমানে ঘোল খাই থাকে, কিছুমানে গাখীৰ খাই থাকে, কিছুমানৰ যে সুখ, কিছুমানে যদি পৃথিৱীত যে পাৰ্থক্য আছে, এই কথাটো বুজাইছে। আৰু কিছুমান যে একে শ্ৰীমন্ত হয়, কিছুমান যে একে সাধু হয়, হয়নে? আৰু কিছুমান যে চোৰ হয়। কিয়? সকলো একে হ'ব লাগিছিল যদি প্ৰভু ভগৱান পৃথিৱীত আছেই। একৰে জীৱন হওক সবাৰে জীৱন, একেটাই জীৱন। ভগৱান যদি পৃথিৱীত থাকিলহেঁতেন, সকলোৰে একে জীৱনেই হ'লহেঁতেন। চোৱাচোন, একৰে জীৱন হওক সবাৰে জীৱন, মানে সকলোৰে একে জীৱনেই হ'ব লাগিছিল যদি ভগৱান আছিল। একৰে মৰণ হওক সবাৰে মৰণ, আৰু সকলোৰে একেধৰণৰ মৰণ হ'ব লাগে। জীয়াই থাকোঁতেও একেধৰণে জীয়াই থাকিব পাব লাগিছিল, মৰিলেও সকলো একেধৰণেই মৰিব লাগিছিল। একৰে ভোজন হওক সবাৰে ভোজন, আৰু সকলোৱে একে খাদ্য খাব পাব লাগিছিল যদি ভগৱান পৃথিৱীত আছে। প্ৰহ্লাদ বদতি বাপ নিন্দু তজু বাণী, তুমি কিছু নাজানহ আমি আছোঁ জানি। তেতিয়া ক'লে, তাৰপিছত এষাৰি থাকি গৈছে চোৱা, তেৱে জানো সবাতে আচন্ত নাৰায়ণ। সেয়াই নেকি ভগৱান? প্ৰহ্লাদে হিৰণ্যকশিপুৱে কৈছে, সেয়াই নেকি ভগৱান? সকলোতে আছে, সকলোতে আছে যে কিছুমানে একে ৰজাৰ দৰে শুইছে খাইছে, কিছুমানে দুখীয়া, কিছুমানে ঘৰ এটাও নাই, কিছুমানে ডাঙৰ ডাঙৰ দালাল আছে, হয়নে? ধুনীয়া ধুনীয়া ঘৰ বনাই দিছে, অট্টালিকা আছে। আৰু কিছুমান চোৰ হৈছে, কিছুমান সাধু হৈছে। কিয়? সকলো জন্ম যেনেদৰে সমান হ'ব লাগিছিল, মৃত্যুও তেনেদৰে সমান হ'ব লাগিছিল যদি পৃথিৱীত ভগৱান আছে, যদি তোৰ হৰি আছে বুলি বাপেকে প্ৰহ্লাদক কৈছে। তেতিয়া প্ৰহ্লাদে উত্তৰ দিলে, বদতি বাপ নিন্দু তজু বাণী। কৈছে, তোমাৰ নিচিনা মূৰ্খ দেউতা, তুমি একো নাজানা, তোমাৰ বাণীক মই নিন্দা কৰিছোঁ, তোমাৰ এই যুক্তিসমূহক মই নিন্দা কৰিছোঁ। তুমি একো নাজানা, আমি আছোঁ জানি, মই চব দেখি আছোঁ, মই জানি আছোঁ কি কাৰণে সকলো মানুহৰ সমান সুখ সমান দুখ, বা সমান ধনী সমান দুখীয়া নহয়। কোনোজন কিয় চোৰ হয়, কোনোজন কিয় ধনী হৈছে বা সাধু হৈছে, এই সকলোবিলাক তেওঁলোকৰ কৰ্মৰ ফল। সেই কথাটো ক'ব বিচাৰিছে। কৈছে, তুমি কিছু নাজানা আমি আছোঁ জানি। তেওঁ যিহেতু প্ৰহ্লাদ যিহেতু ভগৱানেই, হয়নে? অৱতাৰ পুৰুষ, গতিকে প্ৰহ্লাদে সকলো কথাই জানে। তাৰ পিছৰ ফালে চোৱা, 2 নম্বৰ পৃষ্ঠাত, ময়ো যে দেখা হওঁ হৰি আচন্ত সবাতে, মল চকু নিমিষতে নেদেখা সাক্ষাতে। কৈছে, মই যে দেখোন ভগৱানক সকলোতে দেখি আছোঁ, সকলোতে আছে। আৰু যিবিলাক মলখোজ, মানে মন লেতেৰা, বেয়া মানুহে কিন্তু হৰিক দেখা নাপায়। যি বোলো সকলো কিয় নোহে সমৰ, পাপ পুণ্য ফল সুখ দুখ ভুঞ্জে নৰ। কিহৰ কাৰণে সকলো সমান নহয় জানানে? দেউতাকক প্ৰহ্লাদে বুজাই আছে যে পাপ পুণ্যৰ ফল সুখ দুখ ভুঞ্জে নৰ,
মানে সুখ দুখ পাপ পুণ্য ফল এই মানুহে নিজেই ভুগিছে, নিজৰ কৰ্মফল ভুগিছে ফল। আমি যদি বেয়া কাম কৰিছোঁ তেনেহ'লে এই পৃথিৱীতে আমি তাৰ ফলটো ভুগি যাম। সেই যিবিলাকে বেয়া কৰ্ম কৰে সেইবিলাকে বেয়া ফল পায়, হয়নে? সেইবাবেহে ভগৱানে সকলোকে সমানে নিদিয়ে। আচাৰত ভিন্ন হৰি বিচাৰতে, আচাৰতহে ভিন্ন, তেওঁ থাকাৰ তৰিকাটোহে বা জাগাবোৰহে বেলেগ বেলেগ, কিন্তু তেওঁ বিচাৰ একদম শুদ্ধ বিচাৰ কৰি আছে, এক বিচাৰ কৰে। যোন বেয়া মানুহ বেয়া কৰ্ম কৰে, মানুহক ঠগে, চুৰ ডকাইত কৰে, আনক ঠগি ঠগি টকা পইচা লয়, সেই মানুহক কিয় সুখ দিব ভগৱানে, হয়নে? দুদিন দেৰি হ'লেও ভগৱানৰ বিচাৰটো এক, যোন প্ৰকৃততে সত্য মানুহ সি সুখত থাকিব পাব, যোন বেয়া মানুহ সেইবিলাকৰ দুখ হ'বই। সেই কথাটো হৰিয়ে কৈছে যে আচাৰত ভিন্ন হৰি বিচাৰতে, বিচাৰত কিন্তু ঠিক আছে হৰি। মই দেখি আছোঁ, মই বুজি আছোঁ, তুমিহে নেদেখা, কাৰণ তোমাৰ যে মল চকু, তাৰমানে তোমাৰ মনটো লেতেৰা, সেইকাৰণে তুমি ভগৱানক দেখা নোপোৱা। ফটিকৰ স্তম্ভতে তুমি দেখিলা প্ৰত্যক্ষ, হেন শুনি হিৰণ্যই গাঁও চালি উঠি। তেতিয়া ক'লে যে ফটিক স্তম্ভটোতেই দেখোন মই দেখিলোঁ প্ৰভুক, দেখি আছোঁ, মই প্ৰত্যক্ষ কৰি আছোঁ। কি সেই কথা কোৱাৰ লগে লগে হিৰণ্য একে খং উঠি আহিলে। এই খুটাটোত, সাধাৰণ এটা খুটাত ভগৱান থাকিব পাৰে নেকি? সি যিহেতু অসুৰ, সি ভগৱানক বিশ্বাসেই নকৰে, হয়নে? কৈছে সাধাৰণ এটা খুটাত ভগৱান থাকিব পাৰে নেকি বুলি গালি পাৰি উঠিছে প্ৰহ্লাদক। ফটিকৰ স্তম্ভটোৰ বসাই লয় একমুঠি, আৰু ফটিক স্তম্ভটোত পূৰা মুঠি মাৰিবলৈ ধৰিলে। ক'ত আছে ভগৱান, ওলাচোন ক'ত আছে? এনেকৈ অসুৰ হিৰণ্যকশিপুৱে মাৰিবলৈ, প্ৰহ্লাদৰ কথাটো মিছা বুলি প্ৰমাণিত কৰিবলৈ মাৰিব ধৰিলে ফটিক স্তম্ভটোত। মুঠি পহাৰে স্তম্ভ ভৈলা চিৰাচিৰি, ইমানেই মাৰিলে, ইমানেই মাৰিছে যে স্তম্ভটো ভাঙি ছিঙি গ'ল। বৰ চুতে কাম্পে তাৰ সকল শৰীৰ, আৰু খঙত একদম কঁপিবলৈ ধৰিলে, পূৰা কঁপিছে, স্তম্ভটোও কঁপিছে, হিৰণ্যকশিপুৰো কঁপিছে খঙত। ফাটি বাজ ভৈলা পাছে নৰসিংহ ৰূপে, আৰু প্ৰভু হৰি যিহেতু প্ৰহ্লাদ ভগৱান ভক্ত, ইমানেই ভগৱানক ভাল পাইছিলে, হয়নে? সেইবাবে সেই ফটিক স্তম্ভৰ পৰাই ভগৱান কৃষ্ণ বা বিষ্ণু হৰি কি কৰিলে, নৰসিংহ ৰূপে ওলাই আহিল। ক'ৰ পৰা ওলাই আহিল? যিটো হিৰণ্যকশিপুৱে ঘুচিয়াই ফালিছিলে। একেদেৱে হিৰণ্যক ধৰিলা আটুপে, আৰু একেবাৰতে হিৰণ্যকশিপুৰক ধৰি ল'লে। এইখিনিতে অকণমান কথা এটা কৈ থওঁ। হিৰণ্যকশিপুৱে ভগৱানৰ পৰা, দেৱতাৰ পৰা বৰ পাইছিলে যে তেওঁ মানুহেও মাৰিব নোৱাৰে, জন্তুও মাৰিব নোৱাৰে, দাহেও কাটিব নোৱাৰে, একো অস্ত্ৰৰে তেওঁক মৃত্যুদণ্ড দিব নোৱাৰে, ৰাতিও নমৰে, ৰাতিপুৱাও নমৰে, পৃথিৱীতো নমৰে, আকাশতো নমৰে, ক'তোৱেই নমৰে, এনেধৰণৰ বৰ পাই থৈছিলে। সেইবাবে ভগৱানে নৰসিংহ ৰূপে অৱতাৰ লৈছে, কাৰণ তেওঁ যেতিয়া ওপৰখিনি সিংহ, তলখিনি মানুহ, সি জন্তুও নহয়, মানুহো নহয়। সেইবাবেহে ফটিক স্তম্ভৰ পৰা নৰসিংহ ৰূপে ভগৱান ওলাই আহিছিলে। ঠিক আছে, এতিয়া চোৱা পাঠত আকৌ। হিৰণ্য হৰিক ধৰিলা আঁকোৱালি, আৰু হিৰণ্যকশিপুও হৰিক গব মাৰি ধৰিছে, আৰু নৰসিংহও কি কৰিছে, হিৰণ্য দুয়োটাই ধৰি গবৰা গবৰি কৰি আছে। তাবকখনে হৰিও ধৰিলা চাৱক চালি, আৰু সেই সময়তে হৰিক কি কৰিলে, দুইটাক পূৰা তৎক্ষণাতেই ধৰি গবৰা গবৰি কৰিবলৈ ধৰিলে। হেন দেখি নাৰায়ণে গুণে মনে মনে, মোক যে এনোৱা চুতে আন সহে কোনে। তেতিয়া মনে মনে ভাবিছে, নাৰায়ণ নিজে ভাবে, মোকেই ইমানখিনি অত্যাচাৰ কৰিছে, আন লোকে, আন মানুহ বা দেৱতাসকলে এইখিনি জানো সহ্য কৰিব পাৰিব? স্বয়ং ভগৱানকেই অসুৰ হিৰণ্যকশিপুৱে এনেদৰে অত্যাচাৰ কৰিলে। গিৰি গিৰি শব্দে লৰিলা ভূমি চাল, ঘনে ঘনে কাম্পাই পৃথিৱী সাত চাল। আৰু যিহেতু ভগৱানৰ অনিষ্ট হৈছে, ভগৱানে দুখ পাইছে, হয়নে? সেইকাৰণে একদম গিৰিবিলাক, পৰ্বতবিলাক লৰিবলৈ ধৰিলে, পৃথিৱীখন লৰিবলৈ ধৰিলে, পৃথিৱীখন কঁপিবলৈ ধৰিলে, গোটেই সাততাল কঁপি একদম পৃথিৱীত পলয় আহি গৈছে। ভগৱানৰ এনেদৰে হোৱাৰ বাবে, ভগৱানে দুখ পোৱাৰ বাবে পলয়ৰ সৃষ্টি হৈছে। চোৱাহে দশন আতি তেজয় হাতা, স্বৰ্গ মৰ্ত্য পাতাল লাগিয়া তৰা। গোটেই চাই সকলো একদম দেৱতাসকল, মানুহ, স্বৰ্গ মৰ্ত্য পাতাল সকলোতে একদম আতংকৰ সৃষ্টি হৈ পৰিল। থলে যেৱে যুঁজে থলে যায় ৰসাতল, কোনোটোৱে যুঁজিছে, কোনোটো হাৰিছে, কোনোটো ৰসাতলে গৈছে, হয়নে? দুয়োটা পূৰা যুদ্ধ লাগি আছে। জলে যেৱে যুঁজে জল শুকাই গ'ল। যেতিয়া থলত যুঁজিছে, মাটিত যেতিয়া যুঁজিছে, মাটি তললৈ গুচি গৈছে নামি,
মাটি সৰি গৈছে, পানীত যেতিয়া যুঁজিছে পানী শুকাই গৈছে। ভগৱান আছে যে, ভগৱানেহে যুঁজি আছে, হয়নে? গতিকে তেনেকুৱা বিস্ময় হৈ গৈ আছে। আৰু গিৰিত গিৰি খণ্ড খণ্ড হয়। গিৰিত যেতিয়া যুদ্ধ লাগিছে, গৈ আছে দুইটা যুদ্ধ লাগি গিৰি ভাগি ছিগি গৈছে, মানে ভগৱানে দুখ পাইছে। গতিকে গোটেই পৃথিৱীখন কঁপিবলৈ ধৰিছে। দেৱাসুৰ নৰে বোলে মিলিল পলয়, দেৱতা আৰু অসুৰে মিলি এটা পলয়ৰ সৃষ্টি কৰি পেলাইছে। কটু বেলি হিৰণ্যই কিছু ছিদ্ৰ পায়, এনেকুৱা কিবা এটা সুবিধা পায়, ছিদ্ৰ মানে ফুটা মানে সুৰুঙা। হিৰণ্যকশিপুৱে এনেকুৱা এটা সুৰুঙা পাই উদ্ধৱ গালিয়া হৰি পেখিলা পঠাই লোৱা। কি কৰিলে? ভগৱানক, উদ্ধৱ মানে ভগৱানৰ কথা কৈছে, ভগৱানক চিত মাৰি পেলাই দিলে এটা সুৰুঙা লৈ। সতেক যোজন মানে উদ্ধৱ লাগি গ'লা, দুইটা যোজন মানে 8 মাইল, এনেকুৱা 100টা 8 মাইল বাট তেওঁলোকে যুদ্ধ লাগি আছে। দুইটাই যুদ্ধ কৰি আছে, ইটোৱে সিটোক গবৰা গবৰি মাৰা মাৰি লাগি আছে। পৃথিৱী, পানী, পৰ্বত, পাহাৰ সকলো কঁপি একদম এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আকাশ, মধ্য, পাতাল সকলোতে ভয়ংকৰ এটা আলোড়নৰ সৃষ্টি হৈ গৈছে। পৃথিৱীত পৰি হৰি অচেতন হৈলা। সি যে ধৰি পেলাই দিলে, অনেক যোজন বাট যোৱাৰ পিছত ভগৱান অকণমান সময়ৰ কাৰণে অচেতন হৈ গ'ল। আৰু দেখিয়া অসুৰগণে কৰে জয় জয়, কৈৰ সিংহ পশুগোট ৰাজক বুজয়। যে অসুৰসকলে তেতিয়া ভাবিলে ভগৱান হৰি মৰি গ'ল। অচেতন হৈ যাওঁতে সকলো আনন্দত জয় মই আৰু একদম হিৰণ্যকশিপুৰক জয় ধ্বনি দিছে, একদম সকলোৱে জয় জয় বুলি জয় গান গাইছে। আৰু কৈছে ক'ৰ পৰা সেইটো সিংহ আহি আমাৰ ৰজাক মাৰিবলৈ আহিছে। পশুগোত্ৰৰ সিংহ আহি আমাৰ ৰজাৰ লগত যুদ্ধ কৰিবলৈ আহিছে বুলি হিৰণ্যকশিপুৰৰ যিসমূহ আছিলে অসুৰ সেইসমূহে ৰাজ্য, হিৰণ্যকশিপুৰ ৰজাৰ প্ৰজা অসুৰসকল আহি পেলাই জয় জয় কৰি ৰজাক জয়ধ্বনি দিবলৈ ধৰিলে। তাৰপাছত চোৱা এতিয়া 3 নম্বৰ পেজত, পতংগহে হোৱা কৰে অগণিক সাহ, এহি বুলি দৈত্যগণে তুলিলে সাহ। কৈছে পতংগ এটা আহি অগ্নিত পৰিছে, নিজেই পৰিছেহি, হয়নে? সেই বুলি কৈ একদম অসুৰসকলে, দৈত্য অসুৰসকলে আনন্দ কৰিবলৈ ধৰিলে। হৰি মৰিল বুলি তেওঁলোকে ধৰি ল'লে। অনুনন্য বোলে কিনো মনন যে অৰিষ্ট, আমাৰ ৰাজাক আখি বুজয় পাপিষ্ট। কৈছে যে ক'ৰ অসুৰ এইটো, ক'ৰ সিংহ ৰূপী আহি সি কি কৰিব বিচাৰিলে, যে এটা দুষ্ট লোক অৰিষ্ট, হয়নে? আমাৰ ৰাজাক আখি যুজয় পাপিষ্ট, আমাৰ ৰজাৰ লগত যুঁজিবলৈ আহিছে, পাপিষ্ট কৰবাৰ। এনেদৰে কোনে ক'লে? দৈত্যগণে ক'বলৈ ধৰিলে। এহি বুলি দৈত্যগণে নিজমে ৰহিলা, একদম আনন্দ মানে থাকিবলৈ লৈছে। আৰু সকলোৱে খুব আনন্দ পাইছে, হৰি মাৰি তেওঁক হৰিক পেলাই দিলে বুলি ভাবিছে। ৰাজাৰ চৰণে পৰি প্ৰণাম কৰিলা, আমাৰ বচন প্ৰভু শুনা দৈত্যচৰ। আৰু সকলো অসুৰসকলে হিৰণ্যকশিপুৰক ভৰিত ধৰি প্ৰণাম কৰিবলৈ ধৰিলে আৰু ক'লে, আমাৰ প্ৰভু শুনা দৈত্যসকল, আমাৰ প্ৰভু, আমি সকলোৱে তেওঁৰ বচন মানি চলিব লাগিব। আমাৰ দেৱতা, আমাৰ ভগৱান তেওঁৱে। তোমাক বধিতে আইলা দেৱ গদাধৰ, টাংক মাৰিবাক লাগি কৰাহ যতন। কৈছে তোমাক বধিবলৈ আহিছিলে, হয়নে? গদাধৰ, কিন্তু তেওঁ নিজে এতিয়া মাৰিবাক লাগি কৰাটো কিমান যত্ন কৰিলে মাৰিবৰ কাৰণে। তোমাৰো কি মৃত্যু আছে দেৱৰ বচন, তোমাৰতো মৃত্যু নাই, দেৱতাই তোমাক বচন দি থৈছে, গতিকে তোমাৰতো মৃত্যু নাই, তোমাক যোনে মাৰিব আহিলেও মৃত্যুদণ্ড দিব নোৱাৰে। ছাত্ৰ ছাত্ৰীসকল, আজি মই এইটো প্ৰথমটো ভিডিঅ' ইমানতে সামৰিছোঁ। ইয়াৰ পিছৰখিনি মই অন্য এটা ভিডিঅ'ৰ জৰিয়তে তোমালোকলৈ আগবঢ়াই দিম। আৰু এইটো ভিডিঅ'ৰে ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম। তোমালোকে ইয়াৰ পিছৰখিনি মই যে বুজাই দিম প্ৰহ্লাদ চৰিতৰ, সেইখিনি তোমালোকে মোৰ ডেছক্ৰিপশ্যনৰ পৰা লিংকটোত গৈ তোমালোকে ভিডিঅ'টো চাই ল'ব পাৰিবা। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।